বাবু শর্মা তুমি ভালকে থাকিবা বহুত ভাল লাগিল এই ৰাতি ৰাতি ওলাই গৈছে আমাৰ মাজৰ পৰা আমাৰ বন্ধু 2 বছৰ একেলগে একে জেগাত বহি আমি চাকৰি কৰিছিলোঁ বেলেগ জেগাত সি ট্ৰান্সফাৰ হৈ গৈছে তো আমিও এনেকৈ ট্ৰান্সফাৰ হৈ যাওঁ লাহে লাহে ফাৰ্ষ্টত আমাৰ ব্ৰেকৰ পৰা তেওঁ গৈছেহি ট্ৰান্সফাৰ আৰু আমাৰ এইজন চক আৰু এইজন চক পালোঁ ফাইনেলি ওচৰতে সিও যাবলৈ বিচাৰিছে কৈছে নি তই গৈছ নেকি তই গৈছ তই গৈছ ক'ত গৈছ আমাৰ বি কোম্পানী গ্ৰুপ কামাণ্ডাৰ আছিলে আমাৰ শৰ্মা ছাৰ বহুত মৰম আছে মানুহটো বহুত মিছ কৰিলে লগ পাম এয়া হ'ল গুৱাহাটী মহানগৰী এখন আমাৰ লাষ্ট আৰু স্মৃতি থাকিব ইয়াৰ পৰা আমি চাকৰি জীৱনটো চাকৰি ষ্টাৰ্ট আৰু 2 বছৰ ইয়াতে পাই গৈছিলোঁ আমাৰ বন্ধু আছে আমাৰ মাজৰ পৰা এটা কৰি ট্ৰান্সফাৰ হৈ থাকিব এইজন হ'ল গোহাঁই আজি এজনক বিদায় দিছোঁ আজি এজনক বিদায় দিছোঁ লাহে পৰহিলে আমিও যাম হয় এটা কৰি হয়নে ফাৰ্ষ্ট আমি কলিতাক ইয়াৰ পৰা বিদায় কৰিছোঁ ভালে ভালে যাবা দেই বাই 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 গুৱাহাটীক বাই বাই কৰি লখিমপুৰত যাবহি গাড়ীত আমাৰ লোড হৈ আছে এই আছোঁ বুজিছেনে বস্তুখিনি পূৰা ধমাধুম লোড এয়া মই থৈ আহিমগৈ থৈ আহিবিনে এতিয়া লগ পোৱা কোনো ঠিকত নাই গোহাঁই বহ আকৌ লগ পাম আমি যিমান দিন বহিলোঁ একেলগে হাঁহি ধেমালি ফূৰ্তি কৰি আৰু এজনে আনজনক সহায় কৰি বহিছিলোঁ খুব ভাল দিন ডিউটিও ধুনীয়াকৈ পাৰ কৰি আহিলোঁ আৰু তেওঁৰ যিমানখিনি বস্তু আছিল আমি গাড়ীত উঠাবলৈ মই আৰু মোৰ এজন বন্ধু মিলি গৈ উঠাবলৈ গ'লোঁ আৰু তেওঁক ধুনীয়াকৈ বিদায় দিলোঁ আৰু নেক্সট দিনত আৰু এজনৰ নাম ওলালে আৰু আমি গাড়ীত উঠাবলৈ যাম মই আৰু মোৰ বন্ধু কাইলৈ ঘৰলৈ যাবি লাষ্টত মই থাকিম অকলে অকলে ইয়াত অকলে থাকিবি না মইনো কেতিয়াকৈ যাব বা মোৰনো কোনদিনাখনি আহিব আহিব এইটো যাবগৈ এইটো যাব না ভালকে যাবা আৰু ৰাতিপুৱা শুই উঠি মই বস্তুখিনি চব পেক কৰিলোঁ বেডিং চেডিং আৰু মই আৰু মোৰ বন্ধু আমি মিলি হেডকোৱাৰ্টাৰত গ'লোহি হেডকোৱাৰ্টাৰত গৈ ক্লিয়াৰেঞ্চ ল'ব লাগিব আৰু ক্লিয়াৰেঞ্চ লৈহে কামান লৈ যাব পৰা যাব জয় গণেশ কোনে গণেশ মন্দিৰলৈ আহিছিলে কমেণ্ট কৰিব দেই আৰু এইখন জেগা চিনি পাইছেনে আমাৰ হেডকোৱাৰ্টাৰ আহি পালোহি আমি আৰু হেডকোৱাৰ্টাৰত গৈ বহুতখিনি কাম আছে কাম ক্লিয়াৰ কৰিহে তাৰ পৰা ক্লিয়াৰেঞ্চ লৈ আমি আমাৰ নিজৰ ট্ৰান্সফাৰ য'ত হৈছে আমি তাতে যাম বেলেগকৈ এই আছোঁ আমাৰ ড্ৰিল চিট আমি ইয়াতে হৈ আছে ৰেষ্ট কৰি আছে মানুহ ছাত্ৰী বৰুৱা প্ৰধান কি ছুটি আছিল বোলে এইটো পানী খোৱা ছুটি কি হয় এইটো
আমাৰ মুভমেণ্ট দিছে এতিয়া ক'ত যাবা দশম পাৰা একদম 19 লগত যাওঁ 19 লগত যাবা 9 টকা বাঢ়িব 9 টকা বাঢ়িব নে 9 টকা বাঢ়িব নে বাঢ়িব পইচাটো কম বাঢ়িব নে কমিবহে পইচাটো কমিবই নাই ভাল লাগিছে নে তোমাৰ ইয়াত 2 বছৰ কেইবছৰ থাকিলা মোটামুটি 2 বছৰমান থাকিব আৰু 2 বছৰ থাকি কেনেকুৱা লাগিছে বহুত বঢ়িয়া লাগিছে কোনটো প্লান 5 নম্বৰ প্লান ন ইয়াত এইটো 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 আছে ন প্লাটুনটো এইটো আমাৰ ইয়াক মিছ কৰিম বহুত বস্তু আছে মিছ কৰা এইখিনি বস্তু চব মিছ কৰিম হয়নে যা দেবি আৰু এইটো মানে নাই একেলগে ট্ৰেইনিং চেনিং মাৰি একেলগে জইনিং হৈছিলোঁ আমি হয়নে এতিয়া তোক মই এৰি যাম আৰু তোক দুখ লগা নাই দুখ লাগিছে অলপ কিমান দুখ লাগিছে অলপ মানে বহুতে লাগিছে হয় নেকি খালি কান্দিব পৰা নাই মই বস্তুটো মানে ব্যাকৰণ কৰিব পৰা নাই হয় নেকি কিমান দুখ লাগি আছে বহুত মানুহ গ'ল না তই থাকিবি আৰু ইয়াত তোৰ হাঁহিটো বঢ়িয়া আছে আকৌ চবক বাই বাই কৈ দে বাবা সি বিচাৰা লাষ্ট কৰিছে আৰু আমি চব ক্লিয়াৰ হৈ কাম আৰু প্ৰধানক বিদায় দিলে গুৰুজীয়ে চব এনেদৰে क्या बोलना हूँ आज हमारे दोस्त जा रहे हैं हाँ बाबू शर्मा भाई तुमसे मिलकर बहुत अच्छा लगा तुम सब यहाँ पर रहा बहुत मतलब मैं तो अभी रहा हूँ कब जाऊँगा पता नहीं लेकिन तुम्हारे जैसा दोस्त मिला हाँ अभी 3 साल के बाद तुम छोड़ के जा रहे हो हाँ पूरा दुख है दुख है ना मने पूरा बहुत ज़्यादा दुख है चलो यार डिब्रूगढ़ भी बहुत बेस्ट लगा है বাই বাই এৰিলো আৰু আজিৰ পৰা নতুন ঠিকনা ফাৰ্ষ্ট টাইম रेडी पोजीशन में बसो ৰেডি পজিশ্যন আছে এতিয়া যাব লাগে 6টা বজাত বাছ আছে कितना घंटा ड्यूटी मारता है 12 ঘণ্টা ডিউটি মাৰো ৰাতিপুৱা 6টাত ওলাও ना हिंदी में बोलो 12टाত সোমাও हिंदी मेरा इतना अच्छा नहीं है मेरा हिंदी तेरे को रोना आ जाएगा तो सुबह 6 बजे निकलता हूँ ना हाँ रात 12 बज जाएगा 12 बज जाए नहीं एक दिन फ्री मिलता है फिर वही वही छह घंटा उसमें घंटा मंडे कुछ भी नहीं है कुछ भी नहीं सब दिन এনেকৈ ৰৈ থাকোঁতে বৰষুণ দিলে চব কিমান ডাঙৰ বৰষুণ দিছে দেই হেল্প কৰিছে মোৰ স্বামীৰে আজি নাই ৰুমত চব ডিউটি গৈছোঁ বিদায় বাই বাই আৰু তুমিও যাবা লাহেকৈ যাম আৰু মোৰো আহি যাব কেইদিনমান পিছত জি আৰু মই গ'লোঁ খানাপাৰাৰ পৰা আমি গাড়ীত তুলিলোঁ আমি 4জন বন্ধু একেলগে শ্লিপাৰ ল'লোঁ দুজনে তাৰপিছত খানাপাৰা দিছোঁ আৰু ৰাতিপুৱা হৈ গ'ল ঠিক পাওঁ অৱস্থাত ঘৰত এখন ছুপাৰ শ্বক মই কেবিন ছাইডত আহিলোঁ আৰু ওলাওঁ হৈছে মোৰ ঘৰ ওচৰ পাই গৈছে তেতিয়াহে মই ওলাই পাইছোঁ আৰু মই ঘৰ পালোঁ ঘৰ পাওঁতে মোৰ ভতিজাই বেগ দাঙিব খুজিছিলে দাঙিব নোৱাৰিলে মই মিঠাই দি পঠালোঁ মিঠাই লৈ গৈছোঁ আৰু ইমানতে সময়লৈ থেংক ইউ চোৱাৰ কাৰণে